আচলতে মোৰ ঘৰত তামোল গছৰ ওপৰত হালুকি চৰাই, ঘৰ শালিকা চৰাই বাঁহ সাজিছিলে। তাৰপিছতে পোৱালি গজি পৰি আহিলে। পৰি অহাত মই এটা কাৰ্টুন দি কিনি মই মধুৰি গছজোপাতেই মই ৰাখি থ'লোঁ। তেওঁলোকে এতিয়া ওলাই কিনি চাব পৰা হ'ল বাহিৰত। ডাঙৰ হৈ গ'ল আচলতে। এই তামোলজোপাতে আছিলে। এই তামোলজোপাৰ পৰাই পৰিছিলে, এই তলত পৰিছিলে ইয়াতে। তো বগাই সিহঁতি মোৰ স্কুটিখনৰ ওচৰতে আহিছিলে আৰু মই দেখি কিনি সিহঁতক ধুনীয়াকৈ সজাই কিনি এটা কাৰ্টুন ওপৰত বৰষুণ নিতিতিবৰ কাৰণে ওপৰত এটা ধুনীয়াকৈ টিং এখন দিলোঁ। ধুনীয়াকৈ ডাঙৰ হ'ল। এয়া চাওকচোন, তেওঁলোকে ধুনীয়াকৈ ডাঙৰ হৈছে আৰু তেওঁলোকে ইমান ধুনীয়াকৈ আছে। আচলতে বহুত ভাল পাইছে। এয়া চাওকচোন, ডাঙৰ হৈছে কাৰণে তেওঁলোকে চটপট বেছি হৈছে, মানে মানুহ দেখিলে ওলাই যায় বা এই এগৰাকীয়ে ওলাবলৈ বিচাৰিছে। চাওক, আচলতে এই জীৱ জন্তু চৰাই চিৰিকটি খুবেই ভাল পাওঁ। যেতিয়া তলত দুইটা পৰি আহিলে তেতিয়াই মই মনত ভাবিলোঁ যে ইমান সৰু সিহঁতৰ পাখি গজাই নাছিলে ভালকৈ, গতিকে জগিব আৰম্ভ কৰিছিলেহে। তেতিয়া সেইখিনি হওঁতেই মানে পৰি আহিলে। আচলতে এটা কাৰ্টুন দি ধুনীয়াকৈ বান্ধি দিলোঁ মোৰ মধুৰিআম গছজোপাৰ ওপৰত আৰু মাকে ধুনীয়াকৈ সিহঁতক দানা পানী সময় সাপেক্ষে খুৱাই থাকিলে আৰু এদিন সিহঁতে ডাঙৰ হৈ গ'ল আৰু সিহঁতে উৰি গ'ল। আৰু সিহঁতেও কিমান চৰাই চিৰিকটিহালৰ মাক বাপেকে কিমান যে সন্তুষ্টি লাভ কৰিলে যে আমাৰ ল'ৰা ছোৱালীকেইটা পৰি গ'ল আৰু আজি আকৌ আমি ঘূৰাই পালোঁ, পাই মেলি আমি ডাঙৰ দীঘল কৰি এতিয়া তেওঁলোক উৰি যাব পৰা হ'ল। আচলতে সেয়াই, তেওঁলোক কথা ক'ব নোৱাৰে যদিও ভাল লাগিলে আৰু সহায় কৰি ভাল লাগে।